Hello everyone, good morning and welcome back to my YouTube channel. আৰু এতিয়া যাব ওলাইছে ডিব্ৰুগড় বিশেষ কামত কিবা এটা আনিছিলোঁ তো ঘূৰাব যাওঁ তো ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ তো এতিয়া বলক মোৰ লগত স্কুটিত যাম দুইজনী নিকু অহা নাই যেহেতু মই ডিব্ৰুগড়ত আছোঁ তো এতিয়া যাওঁ আৰু ৰ'দটো পুৰা উলিয়াই আনিছে চাওঁ কি হয় গৈ থাকোঁ হেলমেট লগাই লৈছোঁ পুলিচৰ ভয়ত বলা তুমি চাই থাকিব নালাগে তে আমি আমাৰ জাৰ্নি ষ্টাৰ্ট কৰিছোঁ আৰু আজি আকাশখন বহুত ধুনীয়া হৈ আছে বহুত বেছি ৰ'দ দিলে আৰু মানে ডাৱৰবোৰ এনেকুৱা হৈ থাকে মই প্ৰায় দেখিছোঁ তো ৰাস্তাটোত গৈও ভাল লাগিছে ৰ'দটো বেছি আছে যদিও আৰু ৰাস্তাটো দেখি গম পাইছেনে সেইদিনাখন যে আমি আহিছিলোঁ নতুন ৰাস্তাটো সেইটো চাইডে আহিছোঁ আমি ডিব্ৰুগড়লৈ দুটা কামত অহা হৈছিলে প্ৰথমটো হৈছিলে লাইটৰ বিল দিবলৈ আৰু এটা কামৰ কাৰণে ডিব্ৰুগড় অহা হৈছিলে সোনকালে কৰি মেলি আমাক মাতি দিলে সেইকাৰণে আমি খৰধৰকৈ গুচি আহিবলগীয়া হ'ল আৰু ভিডিঅ' কৰা নহ'ল আৰু তো তাৰ পৰা অহা পাছত এইখিনি ভিডিঅ' এয়া আমাৰ বাইদেউ আইচক্ৰীম খাবলৈ গৈছে নিকুৱে কোনটো ডাঙৰ কোনটো সৰু চাইছে চব একেই হয় আৰু কুলফি এটা লৈ ল'লোঁ খাই বহুত ভাল কিন্তু ইটো অৰেঞ্জ বাৰটো খাবলৈ বেছি ভাল লাগে সৰুতে দীঘল লাখি চালু খাইছিলি নাই 5 টকা লৈছিলে 2 টকা এইটো 10 টকা হ'ব এইটো 5 টকা আছিলে সিটো 2 টকা আছে 25 পইচা দুটা খাইছোঁ 25 পইচা আৰু পুৰা মানে আমি সেই ৰঙাটো 1 টকাত পাওঁ আৰু আগতে ন বুটাকিটা হেয়া মগ খালক আপুনি নিকোয়া কাম হেৰি দে কেনেকুৱা লাগিছে না মই বহুত ধুনীয়া কোটা ইমান গেলাকে চাওক হা এইবোৰ দিবি নেকি কবা আহিলা ভণ্টি এয়া আমাৰ একান্ত বাধ্য ছাত্ৰী কেলে কইমে ক্লাছ কৰিলি নে বাং মাৰিলি ভিডিঅ'টো একদম শৰ্ট আছিলে তো ইমানতে সামৰিব লাগিব যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজি এটা মই বেলেগ এজনী বা ঘৰলৈ গৈ আছোঁ মোৰ মাজু বা জেঠাইৰ ছোৱালী তো তাহাঁতৰ ব্লগটো বেলেগকৈ দেখাম সেইবাবে এই ভিডিঅ'টো অকণমান শৰ্ট হৈছে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব বুলি তো প্লিজ
everyone, do like, share and subscribe my channel. Bye bye.